351 টকা হ'ব লাগে সেইটো আমি বহুত দিনৰ পৰাই দাবী জনাই আহিছোঁ কিন্তু এতিয়ালৈকে চৰকাৰে হোক বা মালিক পক্ষই কিন্তু আজিলৈকে একো গুৰুত্ব দিয়া নাই বাগিচাৰ কৰ্তৃপক্ষই আমাৰ দাবীসমূহ পূৰণ কৰিবলৈ চেষ্টা বহুতেই কম কৰে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উপশাখা আৰু অসম চাহ জনজাতি মহিলা সমিতিৰ উপশাখাৰ We have some constitutional right to fulfill our demand by protesting. অসমৰ সোণোৱালী ইতিহাসত লিখা আছে যে অসমবাসীৰ বহু এনে অধিকাৰ যিবিলাক অধিকাৰ পাবৰ বাবে হয়তো কেতিয়াবা প্ৰতিবাদৰ মুখামুখি হৈহে এইবিলাক পাবৰ বাবে সক্ষম হৈছে কিন্তু সেই প্ৰতিবাদ হ'ব লাগে গণতান্ত্ৰিক পদ্ধতিৰে সেই প্ৰতিবাদ হ'ব লাগে শীতল মস্তিষ্কৰ বিশেষকৈ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে বাগিচাৰ বিভিন্ন সমস্যাসমূহক লৈ এক স্মাৰকপত্ৰৰ জৰিয়তে বাগিচাৰ পৰিচালকক প্ৰদানৰ এক নিৰ্দেশনা জাৰি কৰিছে আৰু তেনে এক নিৰ্দেশনা পোৱাৰ পাছতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৰাজগড় শাখাৰ অন্তৰ্গত নীলমণি উপশাখাৰ উদ্যোগত বিশেষকৈ নীলমণি চাহ বাগিচাৰ যি কলঘৰ সেই কলঘৰৰ সন্মুখত এনেদৰে 1 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে এক স্মাৰকপত্ৰ প্ৰদান কৰা হয় যি স্মাৰকপত্ৰত বিশেষকৈ বাগিচাৰ পৰিচালকৰ লগত আলোচনাৰ মাধ্যমেৰে বাগিচাৰ প্ৰায় বিভিন্ন সমস্যাৰ সন্দৰ্ভত এক 9 দফীয়া স্মাৰকপত্ৰ বাগিচা পৰিচালক মহোদয়ক আজি এই কাৰ্যসূচীৰ জৰিয়তে অৰ্পণ কৰিবলৈ আগবঢ়োৱা হৈছে আৰু আশা ৰাখিছোঁ যে বাগিচাৰ পৰিচালক মহোদয়ে এই যি নীলমণি চাহ বাগিচাৰ যিবিলাক জ্বলন্ত সমস্যা এই সমস্যাবিলাক যাতে অতি শীঘ্ৰেই সমাধান কৰি ৰাইজৰ লগতে এই শ্ৰমিকবৃন্দৰ যাতে সমাদৰ লাভ কৰিবৰ বাবে সক্ষম হয় আমি আশা কৰিম এই বাগিচাৰ পৰিচালক কেৱল মাত্ৰ এই বাগিচাৰ কৰ্মৰত দিনকেইটাতে তেখেতৰ নাম ইয়াত জিলিকি থাকক আমি তেনেধৰণে কেতিয়াও কাম্য কৰা নাই আমি কাম্য কৰিছোঁ আমি আশা কৰিছোঁ তেখেতৰ পৰা যাতে তেখেতৰ এই বাগিচাত থাকক বা নাথাকক বা তেখেতে এই অঞ্চলত থাকক বা নাথাকক কাৰণ বাগিচা অঞ্চলত কৰ্মৰত হৈ থকা যিবিলাক পৰিচালক আছে তেখেতসকল হয়তো 2 বছৰ 1 বছৰ পাছত হয়তো তেখেতসকলে ঠাই সলনি কৰিব লগা হয় কিন্তু আমি আশা কৰিম যে এই নীলমণি চাহ বাগিচাৰ পৰিচালক মহোদয় তেখেতৰ যি স্মৃতি সেই স্মৃতি যাতে এই নীলমণি চাহ বাগিচাৰ ৰাইজৰ নীলমণি চাহ বাগিচাৰ শ্ৰমিকবৃন্দ নীলমণিবাসীৰ আৰু বিশেষকৈ এই অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ হৃদয়ত যাতে প্ৰতিদিনেই জিলিকি থাকক তাৰেই আশাৰে আজি বিশেষকৈ নীলমণি চাহ বাগিচাৰ এই কলঘৰৰ সন্মুখত নীলমণি চাহ বাগিচাৰ সমূহ শ্ৰমিকবৃন্দৰ সৈতে বিশেষকৈ নীলমণি উপশাখাৰ বিষয়ববীয়া ৰাজগড় শাখাৰ বিষয়ববীয়া আঠুৱা সমিতিৰ বিষয়ববীয়া লগতে ডিব্ৰুগড় জিলা সমিতিৰ বিষয়ববীয়াৰ সাক্ষাতত এক 9 দফীয়া স্মাৰকপত্ৰ পৰিচালক মহোদয়ক অৰ্পণ কৰা বৰ্তমান মই উপস্থিত অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰ্চা নীলমণি উপশাখাৰ বিশেষ প্ৰচেষ্টাত তেখেতসকলে ইয়াত আজি নীলমণি চাহ বাগিচাৰ বিভিন্ন সমস্যা লৈ পিনে তেখেতসকলে ইয়াত 1 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী আয়োজন কৰিছিলে তো মই ইয়াত আহিলোঁ আৰু এইখিনি আপোনাক দেখাইছোঁ সুন্দৰকৈ ইয়াত বিশেষকৈ নীলমণি উপশাখা ডিব্ৰুগড় জিলা সমিতি ৰাজগড় শাখা সমিতিৰ লগতে আঠুৱা আৰু যি আমাৰ নীলমণি সেই উপশাখাৰ সভাপতি সম্পাদক প্ৰমুখসকলে সকলো বিষয়ববীয়াসকল আছে তেন্তে আহকচোন ডিব্ৰুগড় জিলা সমিতিৰ বিষয়ববীয়া ওচৰলৈ যাব চেষ্টা কৰোঁ তো কেনেকুৱা ভালে আছে ভাল ভাল তো বিশেষকৈ আপোনালোকে আজি যি ইয়াত নীলমণি উপশাখাৰ উদ্যোগত 1 ঘণ্টীয়া যি ধৰ্ণা কাৰ্যসূচী লোৱা হ'ল এই ধৰ্ণা কাৰ্যসূচী বিশেষকৈ আপোনালোকে ইয়াত কি উদ্দেশ্য ৰাখি পিনে আপোনালোকে ৰাখিছে হয় যিহেতুকে আজি অসম চাহ ছাত্ৰ সন্থা আৰ্চা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ বিভিন্ন জিলাত জিলা শাখা উপশাখা সকলোকে নিৰ্দেশ দিছিলে যে বাগিচাৰ বহুতো সমস্যা আছে আৰু সেই সমস্যাৰ ওপৰত প্ৰত্যেককে 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী লৈ যিবিলাক শ্ৰমিকৰ সমস্যা আছে সেই সমস্যাৰ ওপৰত যিবিলাক দাবী এই দাবীসমূহ প্ৰধান পৰিচালক মহোদয়ক মানে দিব লাগে আৰু এই দাবীসমূহ অতি শীঘ্ৰে পূৰণ কৰিবৰ বাবে আমি দাবী জনাই আহিছোঁ গতিকে আজি ৰাজগড় শাখাৰ অন্তৰ্গত নীলমণি উপশাখাটো আজি নীলমণি উপশাখা নীলমণি প্ৰাথমিক গোট আঠুৱা ৰাজগড় শাখা
আৰু ৰাজগড় শাখাৰ বিষয়ববীয়াৰ লগত আজি আমি জিলা সমিতিয়ে উপস্থিত হৈ আজি 1 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। আৰু সেই ৰূপায়ণত যি মানে আমি দাবী, সেই 9 দফীয়া দাবী আজি আমাৰ উপশাখাই প্ৰেৰণ কৰিলে আৰু এই দাবীসমূহ আপোনালোকৰ আগত মই পাঠ কৰি দিছোঁ। আজি চাহ শ্ৰমিকৰ মজুৰি হাজিৰা যিটো 351 টকা হ'ব লাগে, সেইটো আমি বহুত দিনৰ পৰাই দাবী জনাই আহিছোঁ, কিন্তু এতিয়ালৈকে চৰকাৰে হওক বা মালিক পক্ষই কিন্তু আজিলৈকে একো গুৰুত্ব দিয়া নাই। গতিকে আমি এই আন্দোলন জৰিয়তে আমি বিভিন্ন সময়ত বিভিন্ন দাবী জনাৰ ওপৰত আমি 351 মজুৰিটো আমি ইয়াত দাবীত 1 নম্বৰতে ৰাখিছোঁ। গতিকে আমি এই দাবীসমূহৰ লগতে আৰু আছে, বাগিচাৰ স্থায়ী চিকিৎসাৰ ব্যৱস্থা কৰক, বাগিচা প্ৰাথমিক বিদ্যালয়ৰ খালী হৈ থকা শিক্ষক পদ আৰু 30জনীয়া ছাত্ৰ ছাত্ৰীৰ তুলনাত এজনলৈ উপযুক্ত শিক্ষিত নিবনুৱা যুৱক যুৱতীক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক। 4 নম্বৰ দফাত আছে, বাগিচাৰ চেণ্ট্ৰেল গেষ্ট হাউচ বন্ধ হৈ আছে, সেই বন্ধ হৈ থকা শিশুসকলক চোৱা চিতা কৰিবলৈ এগৰাকী আইৰ নিযুক্তি দিয়াৰ উপৰিও শিশুসকলৰ পুষ্টিকৰ আহাৰ যোগান ধৰাৰ বাবে দাবী জনালোঁ। 5 নম্বৰ দাবীত আছে, বাগিচা খালী হৈ থকা কৰ্মচাৰী পদত বাগিচাৰ স্থায়ী শিক্ষিত নিবনুৱা যুৱক যুৱতীক নিযুক্তি দিবলৈ দাবী জনোৱা হৈছে। আপোনাৰ 6 নম্বৰ দাবী হৈছে, বাগিচাৰ প্ৰাথমিক বিদ্যালয়ত চকীদাৰ দিয়াৰ ব্যৱস্থা কৰক। 7 নম্বৰ, বাগিচাৰ প্ৰত্যেক লাইনত পকী ডাষ্টবিনৰ ব্যৱস্থা কৰক। 8 নম্বৰ, অসম স্বাধীন ছাত্ৰ সন্থা আঠছা নীলমণি উপশাখাৰ কাৰ্যালয়ৰ বাবে মাটি দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনোৱা হৈছে। 9 নম্বৰত আছে, বাগিচা ফুটবল খেলপথাৰত ক্লাব ঘৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱা হৈছে। এইকেইটা আমাৰ 9টা দাবী আজি ইয়াত নীলমণি উপশাখাই দাবী জনাইছে। আৰু লগতে উপৰোক্ত দাবীসমূহ অহা 2 মাহৰ ভিতৰত পূৰণ কৰিবলৈ মহোদয়ক অনুৰোধো জনোৱা হৈছে। আৰু অন্যথা নহ'লে গণতান্ত্ৰিক কাৰ্যসূচী হাতত লোৱা হ'ব বুলি আমাৰ উপশাখা জনাইছে। গতিকে আজি আমাৰ এনেধৰণৰ সমস্যা বহুত বাগিচাত সমস্যা হৈ ৰৈ আছে। আৰু আমি ভাবোঁ যে আঠছাৰ যি দাবীসমূহ এইবিলাক পূৰণ কৰিবলৈ ইমান পলম কিয়? তো গতিকে আমি আজি এই মজিয়াৰ পৰাই আমাৰ যিবিলাক মালিক পক্ষ আছে তেওঁলোকক আমি দাবী জনাইছোঁ যে আমাৰ বাগিচাৰ বিভিন্ন সমস্যা আছে আৰু এই সমস্যাবিলাক অতি শীঘ্ৰে তেওঁলোকে পূৰণ কৰিবৰ বাবে আমি দাবী জনাইছোঁ। আৰু যদি নহয় অন্যথা আমি এই আন্দোলন কাৰ্যসূচী ধাৰাবাহিকভাৱে লৈ থাকিম। এক মোৰ ফালৰ পৰা মানে এটা বাৰ্তা। ঠিক আছে, তো ধন্যবাদ থাকিল। আৰু এইটো মুহূৰ্তত আমাৰ বিশেষকৈ আঠছা ৰাজগড় শাখাৰ সাংগঠনিক সম্পাদক আছে, তো মই তেখেতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। তো আজি ইমান সুন্দৰকৈ কাৰ্যসূচী ইয়াত সমাপন কৰিলে, কি ক'ব? আজি এই কাৰ্যসূচীৰ যি আমাৰ 9 দফীয়া দাবী আছে, সেই দাবীসমূহ প্ৰত্যেকটা জিলাই প্ৰত্যেকটা শাখাই প্ৰত্যেকটা জিলাৰ প্ৰত্যেকটা শাখাৰ উপশাখাৰ জিলা সমিতি চেণ্ট্ৰেল কমিটিয়ে আমাক সিদ্ধান্ত দিছিলে। আৰু অত দিনৰ পৰা আমাৰ দাবীসমূহ আমি জনাই আহিছোঁ বাগিচা কৰ্তৃপক্ষক, কিন্তু আমি দেখিবলৈ পাইছোঁ বাগিচাৰ কৰ্তৃপক্ষই আমাৰ দাবীসমূহ পূৰণ কৰিবলৈ চেষ্টা বহুতেই কম কৰে। যি একটা কৰে ইমান যি সময় লয়, এই সময় আমি কম সময়ৰ ভিতৰত আমাৰ দাবীসমূহ পূৰ কৰিবৰ কাৰণে আমি বাগিচা কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ। আৰু আমাৰ যি 9 দফীয়া দাবী আছে, সেই দাবীসমূহ অতি শীঘ্ৰেই বাগিচাৰ কৰ্তৃপক্ষই উচিত বিচাৰ বিবেচনা কৰি আমাৰ দাবীসমূহ ফুলফিল কৰিবৰ কাৰণে মহোদয়ক আমি দাবী জনালোঁ। আৰু যিহেতু প্ৰত্যেকটা বাগিচাতেই আমাৰ সিদ্ধান্ত আছে, শাখাৰ প্ৰত্যেকটা উপশাখাৰ আমি সিদ্ধান্ত দিছোঁ যে প্ৰত্যেকটা উপশাখাতে বিভিন্ন ধৰণৰ বাগিচাৰ সমস্যাসমূহ লৈ পিনে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আৰু বাগিচা কৰ্তৃপক্ষক এখনিকৈ স্মাৰক পত্ৰ দিবৰ কাৰণে। যিহেতু আজি আমাৰ এই নীলমণি বাগিচাটো আমি আমাৰ যি 9 দফীয়া দাবী আমি ইতিমধ্যে দিলোঁ। আৰু আমি ভাবিছোঁ আমাৰ এই দাবী মালিক পক্ষ হোক বা মেনেজমেণ্টেই অতি সোনকালে ফুলফিল কৰক, তাকে আমি কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ থাকিলে। আৰু এইটো সময়ত বিশেষকৈ আঠুৱা যি আমাৰ ৰাজগড় আঞ্চলিক সমিতিৰ বিষয়ববী আছে, আৰু ইয়াত আজি যি ধৰ্ণা কাৰ্য দেখিবলৈ পোৱা গ'ল যে তেখেতৰ যথেষ্ট সংখ্যক ইয়াত যিসকল ছোৱালী হওক বা যুৱতী হওক তেখেতসকলে আহি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। তো কেনেকুৱা আজি ইমান সুন্দৰকৈ সকলো ওলাই আহিছে, কি ক'ব? সকলো ওলাই
আহিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উপশাখা আৰু অসম চাহ জনজাতি মহিলা সমিতিৰ উপশাখাৰ উদ্যোগত আজি এখন্তীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল। তাত উপস্থিত থকা সকলোকে মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যিসমূহ দাবী আছিলে সেইবোৰ আমি স্মাৰকপত্ৰ প্ৰদান কৰাৰ বাবে আমাক সকলো সমস্যা সমাধান কৰিব বুলি আশা ৰাখিছোঁ। ইয়াকে কৈ মই মোৰ সমবক্তব্য সামৰণি মাৰিছোঁ। তো ধন্যবাদ থাকিলে। আৰু এইটো মুহূৰ্তত বিশেষকৈ আমাৰ আৰছা ৰাজগড় শাখাৰ যি ভাৰপ্ৰাপ্ত সভাপতি মহোদয় আছে আৰু তেখেতে খুব সুন্দৰকৈ আমাক শ্লোগানো দিয়ে। গতিকে এই যি নীলমণি উপশাখাৰ নতুনকৈ গঠন হৈছে, নতুন গঠন হোৱাৰ লগে লগে তেখেতলৈ এনেধৰণৰ ধাৰাবাহিকভাৱে গোটেই কাৰ্যসূচীবিলাক আগবঢ়াই গৈ আছে। তো এইটো মুহূৰ্তত বিশেষকৈ মই এই আমাৰ যি ৰাজগড় শাখাৰ ভাৰপ্ৰাপ্ত সভাপতি মহোদয় এই নীলমণি উপশাখাক শুভেচ্ছামূলক উৎসাহমূলক দুআষাৰৰ লগতে এটি জবৰদস্ত মানে কি হ'ল শ্লোগানেৰে আজি এই কাৰ্যসূচীটো সমাপন কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ থাকিল। আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা ৰাজগড় শাখাৰ অন্তৰ্গত নীলমণি উপশাখাৰ উদ্যোগত আৰু চাহ মজদুৰ সংঘৰ সহযোগত এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী লোৱা হৈছে। আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে বাগিচাৰ যিবোৰ জ্বলন্ত সমস্যা আছে এই সমস্যাসমূহ সমাধানাৰ্থে এই বাগিচাৰ প্ৰধান পৰিচালকক এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে। আৰু আজি আমি আৰছা ৰাজগড় শাখাৰ ভাৰপ্ৰাপ্ত দায়িত্ব গ্ৰহণ কৰাৰ পিছত আজি ভাৰপ্ৰাপ্ত সভাপতি হিচাপে বা ভাৰপ্ৰাপ্ত সম্পাদক আমি দায়িত্ব গ্ৰহণ কৰাৰ পিছতে আমি এই ৰাজগড় শাখাৰ প্ৰত্যেকটো উপশাখা আমি সক্ৰিয় কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ। উপশাখাসমূহ গঠন কৰিছোঁ, আমাৰ প্ৰাইমাৰী ইউনিটসমূহ আমি গঠন কৰিছোঁ। আৰু আমাৰ শ্ৰমিক ৰাজ্যৰ আমাৰ ছাত্ৰ ছাত্ৰী চাহ জনগোষ্ঠী ৰাজ্যৰ যিবোৰ সমস্যা আছে এই সমস্যাসমূহ পৰ্যালোচনা কৰি ইয়াৰ সমাধানাৰ্থে আমি পদক্ষেপসমূহ আমি লৈ আছোঁ। আৰু আজি নীলমণি উপশাখা গঠনৰ আজি 1 মাহমান হৈছে। তাৰ মাজতে তেখেতসকলে আজি এই কাৰ্যসূচী গ্ৰহণ কৰিলে। খুব সাহসিকতা দেখুৱাই তেখেতসকলে কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু তেখেতসকল এই কাৰ্যসূচী আজি সম্পূৰ্ণ সফল হৈছে। আৰু আমি ৰাজগড় শাখাৰ তৰফৰ পৰা সম্পূৰ্ণ তেখেতসকলক সহায় সহযোগ কৰিম। আৰু জাতি সমাজ আৰছাক আগবঢ়াই নিবৰ বাবে যিবোৰ যুৱতী ওলাই আহিব আমি সকলোৰে লগত আমি ৰাজগড় শাখাই এই দিনে ৰাতি দেহে কেহে সকলো সময়তে লগতেই থাকিম। আৰু ইয়াৰ যিবোৰ যুৱতী আছে তেখেতসকলক মই অনুৰোধ জনাইছোঁ যে আমি দাবী পূৰ নোহোৱা পৰ্যন্ত আমাৰ যি 9 দফীয়া দাবী আছে সেই দাবীসমূহ সম্পূৰ্ণ ফুলফিল নোহোৱা পৰ্যন্ত আমি আমাৰ কাৰ্যসূচী অব্যাহত ৰাখিম। আৰু ইয়াৰ মাধ্যমে আমি বাগিচাৰ পৰিচালক আৰু এই বাগিচাৰ যি মালিক পক্ষ তেখেতসকলকো আমি অনুৰোধ জনাইছোঁ আৰু অতি শীঘ্ৰে যাতে দাবীসমূহ পূৰ কৰে। আৰু নীলমণি উপশাখাক আমি শুভেচ্ছা জনাইছোঁ। আপোনালোকে এক গঠনমূলক আলোচনাৰ মাধ্যমেদি আপোনালোকৰ অঞ্চলৰ কাম কাজবোৰ যাতে আগবঢ়াই নিব। আৰু শেষত আমি এবাৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ শ্লোগান দি আজিৰ এই কাৰ্যসূচী সমাপ্তি ঘোষণা কৰিম। তো সেয়া তাৰ শ্লোগান দিয়া আগমুহূৰ্তত যি নীলমণি উপশাখাৰ সভাপতি সম্পাদক যিসকল মানে অৰ্জুন আৰু কৃষ্ণৰূপী আছে তেখেতসকলক অলপ আগফালে আহিবৰ কাৰণে অনুৰোধ জনালোঁ যাতে আমাৰ দৰ্শক ৰাইজক অলপ চিনাকি এটা কৰাই দিওঁ। তো সভাপতি সম্পাদক অলপ আগফালে আহি যাওক। এয়া আমাৰ দুইজন কৃষ্ণ আৰু অৰ্জুন ৰূপে যি নীলমণি উপশাখাৰ কাণ্ডাৰী ৰূপে গোটেই সংগ্ৰামী অভিযানটো আগবঢ়াই গৈ আছে। তো আপোনালোক সকলোকে শুভেচ্ছা থাকিল আৰু সুন্দৰকৈ কামবিলাক কৰি যাবা। তো ঠিক আছে, তেতিয়াহ'লে এটি শ্লোগানেৰে আজি অনুষ্ঠানটি সামৰণি মাৰিছোঁ। ঠিক আছে, অ'কে। অসম চাহ জনজাতি ছাত্ৰ সন্থা জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। অসম চাহ জনজাতি ছাত্ৰ সন্থা জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। অসম চাহ জনজাতি ছাত্ৰ সন্থা জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। আৰছা লং লিভ, লং লিভ, লং লিভ। আৰছা লং লিভ, লং লিভ, লং লিভ। আৰছা লং লিভ, লং লিভ, লং লিভ। ধীৰজ গোৱালা জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। জগদীশ ব্ৰাইট জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। আৰছা ৰাজগড় ব্ৰাঞ্চ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। আৰছা নীলমণি চাহ ব্ৰাঞ্চ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। ধন্যবাদ। তো ঠিক আছে, তেতিয়াহ'লে বন্ধুসকল আজি এই অনুষ্ঠানটো ইমানতে সামৰণি মাৰিলোঁ। আৰু সুন্দৰকৈ বিশেষকৈ ইয়াত ৰাজগড় আৰছা দ্বীপৰ জিলা সমিতি, আৰছা ৰাজগড় শাখা, আটোৱা ৰাজগড় শাখা সমিতি বা নীলমণি উপশাখাৰ
যি বিষয়ববীয়া সকলো ইয়াত সুন্দৰকৈ কাৰ্যসূচী অংশগ্ৰহণ কৰিলে আৰু সুন্দৰকৈ যি বাগিচা বিভিন্ন সমস্যাক লৈ পিনে এক 9দফীয়া যি দাবী সেই দাবী নীলমণি চাহ বাগিচা প্ৰধান পৰিচালক মহোদয়ক ইয়াত আজি অৰ্পণ কৰা হৈছে আৰু আশা কৰিছোঁ যাতে এই 2 মাহৰ ভিতৰত এই কাৰ্যসূচীৰ ভিতৰত যিবিলাক আমাৰ দাবী আছে দাবীবিলাক সুন্দৰকৈ তেখেতে সমাপন কৰিবলৈ চেষ্টা কৰে। তো তেন্তে বৰ বেছি দেৰি নকৰোঁ, আজি ব্লগটো আমি ইমান সামৰি মাৰিছোঁ, সকলো প্ৰফাইল বিন্দাছ চাওক। তো পুনৰ অন্য এটা ব্লগ অহালৈকে আপোনালোকক বিদায় লৈছোঁ। তো বাই বাই।